হেল্ল' এভৰিৱান, আজি আছে আমাৰ গাঁৱত ভাওনা আৰু প্ৰতি বছৰে হ'ব লগা ভাওনাখনলৈ আমি বৰ আগ্ৰহেৰে ৰৈ থাকোঁ। মাহঁত ৰাতিপুৱাই গ'ল মোমাই দাদাহঁতৰ ঘৰলৈ, কাৰণ তাত বিয়া আছে। সেইকাৰণে মই আৰু মোন ঘৰতে থকা দেখি বৰষাক মাতিলোঁ, ব'লা আজি দুয়োজনীয়ে ভাগৱত ভ্ৰমণ কৰোঁগৈ। ৰাতিপুৱা 9টামান বজাতে মই ওলাই মেলি ৰেডি হৈ গ'লোঁ, কিন্তু ভাগৱতখন পাওঁতে প্ৰায় 12টামানে বাজিল। ৰাতিপুৱা ভাগৱত ভ্ৰমণ আৰু ৰাতিলৈ আছে ভাওনা, আৰু আজি গোটেই দিনটোত মই এটা লং ভিডিঅ' বনাইছোঁ। যদি আপোনালোকে বিচাৰে মই ৰিলেটেড ভিডিঅ'ত এড কৰি দিছোঁ, চাব পাৰে। আৰু এইখিনিতে মই আপোনালোকৰ নাম ল'ব বিচাৰিছোঁ: তাহিৰা, জয়শ্ৰী দত্ত, আনিশা, অনুষ্কা, কৃষ্ণ দাস, জানমণি, জোন। তোমালোকলৈ মোৰ পৰা বহুত বেছি মৰম। আৰু যিসকলৰ নাম মই ল'ব পৰা নাই তেওঁলোকে একদম বেয়া নাপাব, মই নেক্সট ভিডিঅ'ত যিমান পাৰোঁ আপোনালোকৰ নামবোৰ ল'বলৈ চেষ্টা কৰিম। ভাগৱত ভ্ৰমণ কৰি আহি নামঘৰত অকণমান বহিলোঁ, তাৰপাছত উছৰ্গা সেৱা কৰিলোঁ। আৰু যিসকলে ভাগৱত ভ্ৰমণ কৰি আহি নামঘৰত আছে তেওঁলোকৰ কাৰণে জলপানৰ ব্যৱস্থাও কৰা হৈছিল, কাৰণ সকলোৱে নামঘৰত উছৰ্গা সেৱা কৰাৰ পাছতহে ভাত বনায়। সেইকাৰণে ভোক লাগিবৰ কাৰণে সকলোৰে কাৰণে জলপানৰ ব্যৱস্থা কৰা হৈছিল।